নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰয়াস প্ৰণালৈ মই বিপাঞ্চি আপোনালোকক স্বাগতম জনাইছোঁ। যেহেতু আজি কাতি বিহু গতিকে কাতি বিহু আমাৰ ঘৰতো অনুষ্ঠুপীয়াকৈ আয়োজিত কৰা হৈছে আৰু মই আপোনালোকক নিশ্চয় দেখাম। ভকতসকল বৰ্তমান আহিবই আৰু বেছি সময় নাই, তেতিয়া মই আপোনালোকক ভিডিঅ'টো দেখাম। আৰু মই আমাৰ ঘৰত কালিৰ পৰা মানে অকণমান কাতি বিহুটো যিহেতু মানে বিহু হয় গতিকে পিঠা পনা বনোৱাৰ অলপ মানে মই ভিডিঅ' ব্লগ বনাই থৈছোঁ, কালিয়ে বনাই থৈছোঁ, আপোনালোকক দেখাম। আপোনালোকে চাব কিন্তু ভালকৈ আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। যিহেতু কাইলৈ কাতি বিহু অৰ্থাৎ কঙালী বিহু, তাৰ কাৰণে আমাৰ ঘৰত এই তুলসী পুলিটো ৰোৱা হৈছে। আমাৰ ঘৰতে কাতি বিহু অনুষ্ঠুপীয়াকৈ আয়োজন কৰা হৈছে। ইয়াত তেল পিঠা বনাবলৈ মানে যা যোগাৰ কৰা হৈছে আৰু যিহেতু মানে কাতি বিহুটো কঙালী বিহু বুলি কোৱা হয়, অভাৱ অনাটন হোৱাৰ বাবে ইমান বাকীকেইটা বিহুৰ নিচিনাকৈ আমি ইমান উলহ মালহেৰে পাতিব নোৱাৰোঁ। তথাপিতো যিহেতু বিহু হয়, আমাৰ বাপতি সাহোন হয় বিহুটো, গতিকে আমি এটা মানে এই সংস্কৃতিটো ইয়াত মানে আকাশ বন্তি জ্বলোৱা হয় যাতে ধান খেতিবোৰ মানে ভালকৈ আমাৰ লখিমী যিহেতু তেতিয়া পথাৰতে থাকে, গতিকে আকাশ বন্তি জ্বলাই মানে ভাল যাতে হৈ থাকক তাৰ বাবে এইটো কৰা হয়। গতিকে আমিও কাইলৈ এইবিলাক কৰিম আৰু আজি এইটো পিঠা বনাব। এতিয়া পিঠা বনাব মই আপোনালোকক নিশ্চয় দেখাম। বৰ্তমান পিঠাৰ যিটো মানে পিঠা এটা লাডু হৈ থাকে নাই, লাডুটোৰ পৰা বৰ্তমান এইটো চেপলৈ কৰা হ'ল। বৰ্তমান এইখিনি কৰি আছে আৰু এতিয়া খুৰীয়ে মানে বনাবগৈ, মই দেখাম বনাওঁতে। এতিয়া সেই পিঠাবোৰ বনাই আছে খুৰীয়ে। জুইত বনাইছে একদম চৌকা। আজি মচা হ'ল পূৰা, কাইলৈ যিহেতু কাতি বিহু আৰু ধুনীয়াকৈ মচি থৈছে মানে থৈছে আপোনালোকে এইটো। একদম ৰঙা ৰঙা হৈ গৈছে এইকেইটা একদম ৰঙা ৰঙা হৈ গৈছে। আপোনালোকে খাই পাইছে নাই ক'বচোন বাৰু। বহুতে বনাই বাৰু এইটো, আমাৰ ইয়াত কিন্তু খুব চলে, আমিও বহুত ভাল পাওঁ খাই। প্ৰায় মানে দুজন আহিলে এওঁলোক। কেনেকুৱা লাগিছে আজি কাতি বিহুৰ দিনাখনি? ভাল লাগিছে বা মানে এতিয়া চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। অঁ থেংক ইউ। এহেঁতি মানে আজি খাবলৈ আহিছে আৰু পূৰা কাতি বিহু, আৰু এওঁলোক মানে খুব মানে কিবা এটা হ'লে মানে অহা মানে ভকত আৰু লেখত ল'বলগীয়া ভকত আৰু এওঁলোক। আৰু আহিব, মই আপোনালোকক দেখাই থাকিম। এইফালে আমাৰ তুলসী পুলিটো ইয়াতে চাকি জ্বলোৱা হৈছে। আজি কি গোৱা হয় এবাৰ এনেই কৈ দিব নি? মানে কি আজি কিবা এটাতো গোৱা হয় কাতি বিহু বুলি। অঁ এতিয়া ধুনীয়াকৈ ওলাইছে। এইফালে আৰু আপোনালোকক দেখাম ক'ত এইফালে এখন চাকি দিয়া হৈছে। এতিয়া বৰ্তমান মানে প্ৰায় সকলো ভকত আহি পালেহি। আমাৰ এতিয়া যি মানে এতিয়া কৰিম আৰু গোটেইখিনি যিখিনি মানে কাৰ্য কৰিব লাগে সেইখিনি কৰিম এতিয়া। এয়া মিঠু, ভণ্টি, ডিম্পি, টিকলি, ছোটা পেকেট বৰা ধামাকা। কেনেকুৱা লাগিছে টিকলি আজি আহি? গাব সকলো ভকতে। মায়াদি কৰি জিয় যত ৰাম 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 মায়াৰ হৰ জামা যে আছয় ঘুমতি যায়
চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই ক্ষুদ্ৰ সুখে বখু আশা কৰি ভৱ খুপেজিয় আছে পৰি কালৰ সৰ্পে দংশি হেৰাইল চেতনতাৰ মুখ্য ৰূপে তজু বাক্যমৃত কৃপায়ে হিংসিয়া প্ৰতিনিত দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ সৰু বৰগ্ৰাহে ধৰি আছে গজেন্দ্ৰ পিয়াক পায়া পাছে আকাশে গৰুড় স্কন্ধেশ্বৰ ক্ৰোধৰি হৰি দেখি সুবৰ্ণৰ পদ্মধৰি বোলে দুখেৱাৰ্ত নাদ কৰি নমো ভগৱন্ত গুৰুলৈ উদাস কৰি ৰাম নমো ভগৱন্ত গুৰুলৈ উদাস কৰি মৃগ পহুচৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে তুলসীৰ তলে তলে মৃগ পহুচৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে তুলসীৰ তলে তলে মৃগ পহুচৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে তুলসী পূজা কাতি বিহু বুলি চাকি তলত তুলসীৰ তলত চাকি জ্বলাই মানে আজি মানে সেৱা কৰা হৈছে আৰু যাতে গৃহস্থ সকলোৰে ভালে থাকে আৰু তাকে কামনা কৰা হৈছে ময়ো ভকতৰ লগত এতিয়া বহিছোঁ আপোনালোকে মোক চাগে পুৰা আন্ধাৰ আন্ধাৰ দেখিছে মানে অকণমান দিগদাৰ হৈছে পোহৰটো মিলাবলৈ এইফালে মোৰ লগত ইমান গৰম পৰিছে সঁচাকৈ বহুত গৰম পৰিছে এতিয়া মই খাম ইয়াত অলপ মানে সিহঁতৰ লগতে বহিছোঁ ভকত হিচাপে এতিয়া মই হৈ গৈছোঁ আৰু